নমস্কাৰ ডিমক প্ৰডাকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে জানে যে দেওবাৰ সপ্তাহটোৰ 6টা দিনতে ব্যস্ততাৰ মাজত থাকোঁ। এটা দিন আমি ব্যস্ততাৰ পৰা অলপ বিৰত লওঁ, এটা নতুন ঠাই বিচাৰোঁ, যিখন ঠাইত আমি দেওবাৰ বুলি ফুৰিবলৈ যাম বুলি এটা ঠাই ঠিক কৰোঁ। আৰু আজি আমি আহিছোঁ লাহৰীঘাটৰ তিনিচুকীয়াৰ একেবাৰে উত্তৰ ফালে থকা এটা চাপৰিত। মোৰ লগত মোৰ সতীৰ্থ শিক্ষক আছে, আমাৰ আনাৰুল ছাৰ, আৰু পিছফালে আমাৰ সকলোৰে মৰমৰ চিনাকি মুখ, মোৰ মৰমৰ হুজুৰ। খুব আনন্দ দিয়া এজন মানুহ, সকলো সময়তে আনন্দ দি থাকে। আৰু তেখেতক লৈ আজি মৰুভূমিৰ নিচিনা এনেকুৱা এটা ঠাইত আহিছোঁ, আৰু ইয়াতেই হুজুৰক লৈ আজি অলপ কাবাডী খেলিম। মোৰ পিছফালে যিখন ঠাই দেখিছে, এইটো হৈছে এটা তৰমুজ খেতি। আজি তৰমুজ খেতিখনত বিশেষ এটা আকৰ্ষণ আছে, আপোনালোকক দেখুৱাম খেতিটো কেনেকৈ কৰিছে আৰু তেওঁলোকে ইয়াৰ পৰা কিমান উপাৰ্জন কৰে, খেতিবিলাক কৰি তেওঁলোক কেনেকুৱা লাভৱান হৈছে, গোটেই দৃশ্যবিলাক আপোনালোকক দেখুৱাম আৰু কৃষকৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কৃষকসকলে কিমান কষ্ট কৰি খেতিটো কৰিছে, তেওঁলোকে কেনেকৈ এই খেতিৰ পৰা লাভৱান হ'ব পাৰিছে, কথা পাতিবলৈ চেষ্টা কৰিম। বাৰিষাৰ আগলৈকে যিমানখিনি উপাৰ্জন কৰিব পাৰিব সিমানেই সঁচাকৈ হ'ব। কিয় আমি দেখি আছোঁ যিখন ঠাইত ৰৈ তৰমুজ খেতিখন আছে, এই একদম ব্ৰহ্মপুত্ৰত মাজমজিয়া ক'ব গ'লে ভুল নহ'ব চাগে। চাৰিওফালে ব্ৰহ্মপুত্ৰ, অকণমান যদি পানী হেৰি হৈ যায়, সেই সময়তে কম সময়ৰ ভিতৰত যিমানখিনি উপাৰ্জন কৰিব পাৰে সিমানখিনি চাগে হ'ব। ঠিকেই কৈছে। আমি আৰু এটা কথা যদি ক'ব যাওঁ, কথাখিনি হয়তো আচৰিত নহ'ব। যেতিয়া বানপানীৰ সময় আহে, আমি যিখিনি ঠাইত ৰৈ আছোঁ বা তৰমুজ খেতি হৈ আছে, এইখিনি ঠাইত আপোনাৰ সেই লঞ্চ বা ফেৰী পানী জাহাজবিলাক যে চলে, তাত কোনো সন্দেহ নাই। কেইটামান মাহৰ কাৰণেহে এই খেতিটো উপলব্ধ ইয়াত হয়, আৰু মই ভাবোঁ ইয়াত তৰমুজৰ বাহিৰে বেলেগ একো খেতি কৰিব নোৱাৰি নেকি ছাৰ? মাকৈ খেতি কৰিব নোৱাৰে, বাদাম হ'ব পাৰে। বাদাম হ'ব পাৰে। বাদাম বাৰু আমি সেইফালে জগত যিসকল খেতিয়ক আছে তেওঁলোকৰ লগত কথা পাতিম, আমি ডিটেইলছ গম পাম বাৰু। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই আমি দূৰত দেখিছোঁ এটা তাম্বু দেখিছোঁ, তাত চাগে ৰাতি মানুহ থাকে, কাৰণ জানে ইয়াত জনশূন্য ঠাই, ইয়াত কোনো ঘৰ বাৰী নাই, মানুহ ইয়াত ৰাতি নাথাকে। কোনো দুষ্ট চক্ৰ আহি হয়তো খেতিটো নষ্ট কৰিব পাৰে, ক্ষতি কৰিব পাৰে, যাৰ কাৰণে যিসকল খেতিয়কে খেতিটো কৰিছে, তৰমুজ খেতি কৰিছে, তাৰ মানুহ হয়তো এই তম্বুটোত থাকে ৰাতি। চাওক তেওঁলোকে কিমান কষ্ট কৰিছে, মানুহ এটা জীয়াই থাকিবলৈ কিমান যে কষ্ট কৰিব লগা হয়, সেয়া তেওঁলোকৰ মুখেৰে যদি আমি শুনো হয়তো আমি অনুভৱ কৰিব পাৰিম। আৰু যিসকলে খেতি কৰে তেওঁলোকে হয়তো গম পাব যে এটা খেতি কৰা, প্ৰথম অৱস্থাত এটা খেতি লগাই তাৰ পৰা বস্তু উৎপন্ন কৰি বজাৰত বিক্ৰী কৰালৈকে কিমান কষ্ট যে কৰিব লগা হয়। ভাইটি এজনক লগ পাইছোঁ। হয়তো তোমালোকৰ খেতি হয়, কিমানখিনি খেতি কৰিছে, কিমানখিনি মাটি? খেতিটো কৰিবলৈ চাগে বহুত কষ্ট হৈছে তোমালোকৰ, মানে এটা ছিজনে কৰে ন? বানপানী আহিলে পিছততো উঠাব লগা হয়, এটা ছিজনতে খেতি কৰিব লগা হয় ন? আচ্ছা, ঠিক আছে দিয়া, ধন্যবাদ দেই। ইয়াত দেখিছা নহয়, আমি এতিয়া তম্বুৰ ওচৰত আহি পাইছোঁ। ইয়াতে তেওঁলোকে ৰাতি থাকে, আৰু ইয়াত থাকি তেওঁলোকে এই খেতিটো ৰাতি পহৰা দিয়ে চাগে। এয়া আপোনালোকে দেখিছে, এয়া হৈছে সাৰ, তৰমুজ খেতিতে সাৰ দিয়ে তেওঁলোকে। সাৰ আপোনালোকে দেখিছে, এয়া চাগে ইউৰিয়া হ'ব ন ছাৰ? ইউৰিয়া মিক্স কৰি এইবিলাক দিয়ে। এইফালে মেচিন দিছে। খেতিত পানী দিয়াৰ পিছত এই সাৰখিনি দিলে হয়তো তৰমুজটো অলপ ডাঙৰ হয়। 4-Zinc-21 এই সাৰটো খেতিত দিয়া হয়, সাংশ্লেষিকভাৱে প্ৰস্তুত কৰা সাৰ। আজিকালি জৈৱিক সাৰ মানুহে কমেই দিয়ে, মানুহে সাংশ্লেষিকভাৱে প্ৰস্তুত কৰা ৰাসায়নিক সাৰবিলাকে বেছি খেতি পথাৰত দিয়ে ন ছাৰ, বেছিভাগ মানুহে সহজভাৱে উপলব্ধ যিহেতু।
এইখানে হৈছে তেওঁলোকে ইয়াত ৰাতি থাকে মানুহবিলাকে খেতিত তেওঁলোকে পানী দিছে আৰু পানী দিয়াৰ পিছত চাগে এই সাৰ এনেকৈ প্ৰস্তুত কৰি ৰাখিছে। এই সাৰখিনি তেওঁলোকে তাত দিব। কৃষক চাচা আছে, তেখেতে হয়তো এই খেতিখন কৰিছে, আমি তেখেতৰ লগতো কথা পাতিম। গোটেই দিনটো তেওঁলোকে খেতিখনক লৈ ব্যস্ত থাকে, ৰাতি হয়তো এই তম্বুখনতে থাকে আৰু গোটেই দিনটো এনেকৈ তেওঁলোকে পানী দিয়ে। পানী দিয়াৰ পিছত এনেকৈ সাৰ দি তেওঁলোকে গোটেই দিনটো খেতিটো যত্ন কৰে। আৰু যেতিয়া তৰমুজটো অলপ ডাঙৰ হয়, এই তৰমুজখিনি যি তৰমুজ আমি বজাৰত খাবলৈ পাওঁ, কিনি খাবলৈ পাওঁ, সেয়া তৰমুজ এনেকৈ খেতিৰ পৰা প্ৰস্তুত কৰি তেওঁলোকে বজাৰলৈ নিয়ে আৰু সেয়া তৰমুজ আমি কেজি হিচাপত বা এটাকৈ আমি কিনি খাওঁ। চাচাৰ লগত অলপ কথা পাতিম। চাচা, আজি আমি চৰত আহিছোঁ আপোনালোকৰ খেতিত। আচ্ছা, আমাৰ ঘৰখন ওচৰতে প্ৰায়, কিন্তু আমি দেখিবলৈ পাওঁ আপোনালোকে সদায় এই চৰখনত আহে, ইয়াত খেতি কৰিছে, আমি চাই আছোঁ। এই খেতিখন কৰিবলৈ আপোনালোকৰ কিমান যে কষ্ট হয় আমি দেখিবলৈ পাওঁ। ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে ইয়াত আহি উপস্থিত হয়, আকৌ সন্ধিয়া সূৰ্য মাৰ যোৱাৰ পিছত আপোনালোকে এই খেতিৰ পৰা ঘৰমুৱা হয়। গতিকে এই যিটো এটা কষ্টৰ যাত্ৰা, এই কষ্টৰ যাত্ৰাক লৈ আপোনালোকে খেতিখনক লৈ কি ক'ব? লাভৱান কেনেকুৱা হৈছে? মানে ইয়াত যি পৰিশ্ৰম হয়, বিৰাট পৰিশ্ৰম হয়, মানে খৰচটো অতিৰিক্ত বেছি হৈ যায়। মাটি বুজি অলপ খৰচ কমে আৰু কিছু মাটিত মানে খৰচটো অলপ বেছি হৈ যায়। ইয়াত দেখিবলৈ পাইছোঁ যে সাৰ আপোনালোকে দিছে, সাৰ হয়, এই সাৰ আপোনালোকে হয়তো বজাৰৰ পৰা কিনি ইয়াত যে আপোনালোকে মেচিন বহাইছে, হয়। মেচিনটো কেনেকৈ বহালে? মেচিনটো ইয়াত বৰিং কৰি লৈছোঁ, হয়। বৰিং কৰি তাৰপিছতহে ইয়াৰ পৰা পানী দিয়া হৈছে খেতি। এটা ছিজনৰ কাৰণে খেতিটো কৰিব ন? এটা ছিজনৰ ধৰক 4-5 মাহ, 4-5 মাহৰ কাৰণে এইটো বৰিংটো কৰা হৈছে। বিশাল আকাৰৰ এটা পথাৰখনৰ মাজত তেওঁলোকে খেতি কৰিছে। মাটি আৰু মোটামুটি কিমান মাটি হ'ব ইয়াত? ইয়াত 150 বিঘা মাটি হ'ব আৰু সেইফালে আছে প্ৰায় 35-40 বিঘা, এইখিনিতে আছে 60-70 বিঘা মান আৰু সিফালে আছে। আছে। আমি গোটেইখিনি বস্তু আপোনালোকক গোটেইটো খেতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সিফালে কৈছে যে প্ৰায় 100-150 বিঘাৰ ওপৰত মাটি আছে আৰু মই যিখন খেতিৰ মাজেৰে গৈছোঁ এইখনেই হৈছে তৰমুজ খেতি। এতিয়া আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ তেওঁলোকে তৰমুজবিলাক লাগি আছে। মোটামুটি চাগে 2 কেজি ওজনৰ হ'ব। এটা তৰমুজ 2 কেজি হৈ যাব। এইটো আৰু ডাঙৰ হ'ব। যি সাৰ দেখিবলৈ পাইছোঁ, সেই সাৰখিনি দিয়াৰ লগে লগে আৰু অলপ ডাঙৰ বেছিকৈ হ'ব। আপোনালোকে যি সাৰ দেখিছে, সেই সাৰখিনি দিয়াৰ পিছত হয়তো 2 কেজিৰ পৰা আৰু 1-2 কেজি বাঢ়িব। ইয়াৰ পিছত পাইপেৰে তেওঁলোকে পানী দিছে আৰু সেই পিছফালে মেচিন আছে, মেচিনৰ পৰা তেওঁলোকে পানী দিয়ে। গতিকে খেতি এটা কৰিবলৈ যে কিমান কষ্ট, সেয়া এজন কৃষকেহে গম পায়। ইয়াত তেওঁলোকে খেতিত পানী দিছে আৰু পানী দিয়াৰ পদ্ধতিটো তেওঁলোকৰ কেনেকুৱা আছে? সিফালৰ পৰা অলপ মোটা চাইজৰ পাইপ আৰু এইফালে হাতত দেখিছোঁ অলপ তেওঁলোকে নিজে বনাই লৈছে। কিমান ধুনীয়াকৈ তেওঁলোকে পানী দিছে। হয়তো কৃষকৰ বাহিৰে এই পদ্ধতিবিলাক নাজানে। আৰু আপোনালোকে জানে, এখন দেশ কৃষকৰ ওপৰত নিৰ্ভৰ কৰে। কৃষকে যদি খেতি নকৰে হয়তো আমি খাব নোৱাৰিম। কৃষকে যদি ধান নকৰে আমি ভাত খাব নোৱাৰিম। কৃষকে যদি তৰমুজ খেতি নকৰে বজাৰত আমি তৰমুজ নাপাম। গতিকে কৃষকৰ যি এটা পৰিশ্ৰম, সেই পৰিশ্ৰমৰ উপযুক্ত মূল্য তেওঁলোকক আপোনালোকে দিয়েনে? তেনেকুৱা প্ৰশ্নৰ উত্তৰ বিচাৰি কিন্তু আমি আজি ইয়াত উপস্থিত হৈছোঁ। এটা তৰমুজ প্ৰস্তুত কৰিবলৈ যে কিমান কষ্ট হয় আৰু সেই তৰমুজটো বজাৰত বিক্ৰী কৰিবলৈ গ'লে তেওঁলোকৰ লগত যি দামাদামি হয়, সেই দামাদামিৰ ওপৰত আপোনালোকে নিজে বিবেচনা কৰিব আৰু তেওঁলোকৰ এই কষ্টৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক উপযুক্ত দামটো হয়তো দিবলৈ আপোনালোকে দ্বিধাবোধ নকৰিব। আজি মই ইয়াত আহি মোৰ চকুলো ওলাইছে আৰু তেওঁলোকৰ কষ্ট চাইছোঁ। ৰাতিপুৱা সূৰ্য উদয়ৰ আগত তেওঁলোকে উপস্থিত হয় আৰু সূৰ্য মাৰ যোৱাৰ পিছত এই খেতিৰ পৰা তেওঁলোকে ঘৰমুৱা হয়। এই যি এটা কষ্টৰ যি যাত্ৰা, এই যাত্ৰাটোত তেওঁলোকে কিমান যে কষ্ট কৰিব লগা হয়, আজি মই এদিন এই ঠাইখনত আহি মই অনুভৱ কৰিছোঁ। এক ধৰণৰ ইঞ্জিনিয়াৰ এয়া চাওক, আমি দেখিছোঁ এক ধৰণৰ ইঞ্জিনিয়াৰ বুলি কৈছে ছাৰে। সঁচাকৈ আমি ক'ব লাগিব এক ধৰণৰ ইঞ্জিনিয়াৰ। তাৰমানে এক্সট্ৰাকৈ ফিট কৰা হৈছে যাতে আমি 4-5জন মানুহ একেলগে কাম কৰিব পাৰোঁ। নহ'লে এটা পাইপেৰে যদি পানী আমি এজনে কাম কৰিব পাৰিম। আমি 4টা নলী বনাই লৈছোঁ, 4জনে কাম কৰিব পাৰিম। একদম বঢ়িয়া। এটা পাইপ আহিছে, মেচিনৰ পৰা এটা পাইপ আহিছে আৰু ইয়াত 4টা পাইপ তেওঁলোকে সংযুক্ত কৰিছে আৰু 4টা পাইপৰ জৰিয়তে 4জন মানুহে কাম কৰিব পাৰে। আমি ক'বলৈ গ'লে এক ধৰণৰ ইঞ্জিনিয়াৰ। হয় হয় হয়।
আৰু আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকক। আমি এটা মূৰৰ পৰা আহিছোঁ আৰু তেওঁ জানিব পৰা মতে প্ৰায় 200-300 বিঘা মাটি লৈ তেওঁলোকে তৰমুজ খেতি কৰিছে। আৰু এই তৰমুজ খেতিটো 5 মাহ বা 6 মাহৰ বাবে উপলব্ধ। 5 মাহ বা 6 মাহৰ পিছত এই যিখন ঠাইত তৰমুজ খেতি কৰিছে এই ঠাইখিনিত পানীৰে ভৰপূৰ হৈ পৰে আৰু ইয়াৰ ওপৰেদি নাও বা ফেৰী চলাচল কৰে। এটা ছিজনৰ কাৰণে তেওঁলোকে এনেকৈ কষ্ট কৰিছে। আৰু মই এটা বস্তু দেখিছোঁ যে পানী দিয়াৰ লগে লগে পানীখিনি কিন্তু শুকাই গৈছে। আৰু পানীটো নুশুকাব কিয়? এটা বালি অনলি বালি ইয়াত। হয়তো বৰষুণ দিলে চাগে আপোনালোকে বহুতখিনি সকাহ পায় ন? বৰষুণ দিলে চাগে বহুত সকাহ পায়। বৰষুণ দিলে ভাল হয় অলপ। পানীৰ পৰা অলপ এসপ্তাহমান পানী দিব নালাগে এদিন বৰষুণ হ'লে 2 সপ্তাহ পানী দিব নালাগে। বহুতখিনি সকাহ পায় বৰষুণ দিলে। প্ৰথমত আহি আমি এইখন খেতিত উপস্থিত হৈছিলোঁ আৰু এই খেতিখন আপোনালোকক দেখুৱাইছোঁ। এনেকুৱা ধৰণৰ খেতি আৰু এটা আছে, আমি তালৈ যাম, সেই খেতিটো চাম। সেই খেতিটো কেনেকুৱা আপোনালোকক দেখুৱাই যাম। আমাৰ আগত চাচা গৈছে, আগত চাচাই কিন্তু আমাক সহায় কৰিছে। তেওঁ আমাক লৈ গৈ আছে, আমি চাম সেই খেতিটো কেনেকুৱা। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আমি গৈ আছোঁ আৰু এই ঠাইখন হৈছে, চাচা এই ঠাইখনৰ নাম কি? চাচা এই ঠাইখনৰ নাম কি? এইটো কোনটো চৰ বুলি কয়? এইটো বটাপুৰী বুলি কয়, আকৌ তুলসীপুৰী বুলি কয়। তাৰমানে তেনে কোনো নিৰ্দিষ্ট নাই, যিহেতু নদী গৰাখহনীয়া হোৱাৰ পিছত তেনেকুৱা নিৰ্দিষ্ট নাথাকে, আনুমানিক এটা আইডিয়া দিছে। চাচাই কৈছে আনুমানিকভাৱে এইটো তুলসীপুৰী হ'ব, কাৰণ তুলসীপুৰী কিছুদিন আগত গৰাখহনীয়াৰ কবলত জাহ গৈছে। এটা বিশাল আকাৰ অঞ্চল আছিল। সেই অঞ্চলটো নদীত জাহ যোৱাৰ পিছত গোটেই পৰিৱেশটো এটা বালিময় পৰিৱেশ হৈ গ'ল। মৰুভূমিৰ নিচিনা এটা ঠাইলৈ পৰিণত হ'ল। মানুহে কি কৰিব উপায় নাই। যিসকলে তুলসীপুৰী গাঁৱত বসবাস কৰিছিল তেওঁলোকেই এই ঠাইখনতেই এনেকুৱা এটা আইডিয়া তেওঁলোকে কৰিছে। তেওঁলোক হৈছে বুঢ়া গাঁৱৰ, আৰু বুঢ়া গাঁৱৰ পৰা আহি তুলসীপুৰী এই ঠাইখনতেই তৰমুজ খেতি কৰিবলৈ আৰম্ভ কৰিছে। আৰু আমি জানিব পৰা মতে তেওঁলোকে এই তৰমুজ খেতি কৰি যথেষ্ট লাভৱান হৈছে। আৰু এইটো দেখুৱাইছোঁ আপোনালোকক, এয়া হৈছে আন এটা খেতি। আপোনালোকক আগতে যিটো খেতি দেখুৱাইছোঁ সেইটো এটা বেলেগ খেতি, আৰু এইফালে হৈছে আন এটা খেতি। খেতিটো ভিতৰলৈ যাওঁ, আপোনালোকক দেখুৱাই আছোঁ। ইয়াতো আমি দেখিবলৈ পাইছোঁ যে তৰমুজ লাগি ধৰিছে, ডাঙৰ ডাঙৰ তৰমুজ লাগি ধৰিছে। এটা তৰমুজ প্ৰায় তৰমুজটো অলপ দাঙি দিয়ক। এয়া তৰমুজ 3 কেজি 5 কেজি ডাঙৰ হ'লে আৰু বেছি হ'ব আৰু এইটো সেইফালে আৰু ডাঙৰ চাইজ আছে। এইটো 3 কেজি হ'ব ন? 3 কেজি মান হ'ব, সেইফালে আৰু ডাঙৰ চাইজত পোৱা যাব। গোটেই ঠাইখনে তৰমুজ খেতিৰে আগৰা এটা পৰিৱেশ। আৰু এই তৰমুজ খেতিৰ মাজত আহি আজি নিজকে খুব আৱেগিক অনুভৱ কৰিছোঁ। কাৰণ তেওঁলোকে ইমান কষ্ট কৰি যে তেওঁলোকে বজাৰত বস্তুটো নিয়ে, তাৰ কিন্তু উচিত মূল্য আমি নিদিওঁ। আমি দৰ দাম কৰোঁ। আপোনালোকক এটা অনুৰোধ কৰিছোঁ, তেওঁলোকৰ এই কষ্টৰ প্ৰতি সন্মান জনাই কমচে কম আপোনালোকে দৰ দাম নকৰিব। গোটেইটো খেতি চাওক, ইফালে কিমান দূৰলৈ খেতি, ইফালে চাওক, মোৰ পিছফালে খালি খেতি আৰু খেতি। আৰু ৰাতি যে আপোনালোকে ইয়াত নাথাকে, পিছত খেতিটো ক্ষতি নকৰে জানো? জীৱ জন্তু নাহে? জীৱ জন্তু নাহে ন? মানুহে ক্ষতি কৰে চাগে? সৰু ল'ৰা ছোৱালীয়ে ক্ষতি অলপ কৰে। আৰু যিসকলে ভিডিঅ'টো চাইছে আপোনালোকক কৈছোঁ যে এই খেতিখন সংৰক্ষণ কৰি ৰখাৰ দায়িত্ব আপোনালোকৰো। আপোনালোকেও এই খেতিখন চোৱা চিতা কৰাৰ কাৰণে আপোনালোকে অলপ আগভাগ ল'ব। কাৰণ তেওঁলোকে ইমান কষ্ট কৰি খেতিখন কৰে, এই খেতিখন যেতিয়া নষ্ট কৰি দিয়ে তেওঁলোকৰ মনত কেনেকুৱা আঘাত লাগিব আপোনালোকে অনুভৱ কৰক। আপোনালোকে যদি কিবা এটা বস্তুৰ প্ৰতি কষ্ট কৰে আৰু সেই বস্তুটো যদি কোনোবা নষ্ট কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ অনুভৱ কেনেকুৱা হ'ব, আপোনাৰ মনত কেনেকুৱা লাগিব? গতিকে তেওঁলোকৰ মনতো তেনেকুৱাই লাগে। চাচা কি কৰিছে?
খাব নালাগে নেকি খাওঁ আমি চাচা আমাৰ কাৰণে এটা তৰমুজ উঠাই লৈ আনিছে পকিছেনে এটা বেলেগ জাত আচ্ছা এইটো মানে চাগে সৰু হয় ন সেইটো এটা বড় হয় এটা এয়া চাচা তৰমুজ এটা কাটিছে কাটি পেলাই আমাক আছে খাবলৈ দিছে আৰু আপুনি আৰু এটা কথা আমাৰ দৰ্শকক ক'ব পাৰে আমি যিখিনি ঠাইত ৰৈ আছোঁ হয়। এইটো হয়তো মৰিগাঁও জিলাৰ একদম লাষ্ট উত্তৰ সীমা অলপ দূৰ গ'লে চাগে দৰং ডিষ্ট্ৰিক্ট আমি পাই যাম হয় এইটো আমি যাতে দৰ্শকে গম পাওঁ অলপ দূৰ গ'লে চাগে আমি দৰং ডিষ্ট্ৰিক্টটো পাই যাম ছাৰে ঠিকেই কৈছে ইফালে অলপ দূৰ গ'লে আমি দৰং ডিষ্ট্ৰিক্ট পাম হয় এইটোৱে চাগে মৰিগাঁও জিলাৰ লাষ্ট সীমা হ'ব ন অলপ আৰু অলপ আছে চাগে আৰু এইফালে দলং হোৱাৰ কথা নেকি এইফালেই দলং আৰু পশ্চিম ফালে হ'ব ন আৰু অলপ পশ্চিম ফালে হ'ব চাওক এইটো আপোনালোকে দেখিছে তৰমুজ তৰমুজটো ছাৰ দেখুৱাই দিয়ক অলপ তৰমুজটো ভাবিছোঁ কাটিম এইটো মানে ইমান ডাঙৰ হোৱা নাইতো নাই পুৰত হোৱা নাই সিমানখিনি পুৰতো হোৱা নাই আমি আহিছোঁ কাৰণে খেতিয়কজনে অলপ আনন্দ হৈছে আনন্দৰ ইচ্ছাত তাৰমানে আমাক অলপ খুৱাব চেষ্টা কৰিছে এয়া চাচা আমাৰ হাতত তৰমুজ দিছে আৰু এতিয়া তৰমুজটো অলপ খাই চাওঁ কেনেকুৱা লাগে মিঠা যথেষ্ট মিঠা মই ভাবিছিলোঁ মিঠা নহ'ব কিন্তু মিঠা যথেষ্ট মিঠা বহুত বিৰা চাচা আপুনি খাওক অলপ খাওক অলপ আমাৰ লগত খাওক অলপ ये देखिए हमारे को तरफ खाओ कभी। हम छछूंदर लोग आए हैं तरबूज खेत में বৰ মিঠা ভাল লাগিছে তৰমুজ একদম নিজ হাতেৰে চাচা নিজ হাতেৰে উঠাই দিছে আমাক তৰমুজটো একদম খেতিৰ পৰা কোনো ধৰণৰ জামেলা নাই ভাল লাগিছে এই পটলটার নাম হলো পটল এটার দাম বেশি অ চাচা খেতিটো কেইজনে কৰিছে এইখিনি ইয়াত 6 জনে কৰিছো এই গোটেইখিনি জাগাত মানে 6 জনে কৰিছো আপোনালোকে ভোৰা গাঁৱৰ মানুহ ন ভোৰা গাঁৱৰ নিবাসী 6জন মানুহে মিলি প্ৰায় 200 পৰা 300 বিঘা মাটি লৈ তেওঁলোকে তৰমুজ খেতি কৰিছে আৰু আমি আশা ৰাখিছোঁ তেওঁলোকে যাতে এই খেতিখনত সফলতা পায় আৰু এতিয়া আপোনালোকক আৰু অলপ বেলেগ পৰিৱেশ দেখুৱাবলৈ যাম এই চৰখনতেই বেলেগ বেলেগ খেতি আছে সেইফালে যে দেখিছে মোৰ পিছফালে যিখন ঠাই দেখিছে সেইখনৰ এটা বেলেগ চৰ তাতো তেওঁলোকে মটৰ মাহ মাকৈ তেনেকুৱা ধৰণৰ খেতি কৰিছে আমি সেই খেতিবিলাকো দেখুৱাবলৈ চেষ্টা কৰিম বলক চাচা চাগে আৰু এটা তৰমুজ উঠালে সেয়া চাচা আৰু এটা তৰমুজ কাটি আছে আমি আহিছোঁ কাৰণে চাচা খুব আনন্দিত আৰু চাচা বাৰে বাৰে খালি আমাক তৰমুজে খুৱাই আছে নাজানো চাচা এইটো তৰমুজ আগৰটোতকৈ অলপ ৰঙা নেকি সিমানখিনি পুৰত হোৱা নাই তেখেতে আৰু এটা কথা জনাব দিছে হয় আমি যে অলপ আগতে তৰমুজখিনি খাইছিলোঁ হয় এটা তৰমুজৰ নাম হ'ল আপোনাৰ ৰেজৱান হয় এটা হ'ল পটল আৰু এটা আপুনি কি কৈছিলে খাওয়াটা পটল এইটো খোৱাটো পটল ৰেজৱান এইটোৰ নাম বোলে 5252 আমি যেনেকৈ ধানৰ বিভিন্ন ধৰণৰ নাম আছে ঠিক তেনেকৈ তৰমুজৰ বিভিন্ন ধৰণৰ নাম আছে এটা হলো এইটো কি তৰমুজ বুলি এটা কয় আমরা রেজওয়ান ৰেজৱান এইটো ৰেজৱান তৰমুজ বুলি কয় আৰু আগত যিটো খাইছিলোঁ এটা পটল পটল এইটো পটল মানে সৰু পটলৰ চাইজ আৰু না সাইজ বড় তাৰমানে তাৰ আকাৰ আকৃতিটো পটলৰ নিচিনা ন এটা দাম এটা আপুনি অলপ খাওক মিঠা ধুনীয়া দুইটা ভালো দিছি আমরা কেনেকুৱা বুজুৰ কেনেকুৱা খাইছে এতিয়া মই খোৱা আৰম্ভ কৰা নাই খাওকচোন এটা খাই আছো মজা ধুনীয়া হুজুৰ অলপ খুৱাই দিম নেকি মই হুজুৰ অলপ খুৱাই দিওঁ মই ৰেজৱান তৰমুজ এটা 6 পৰা 7 কেজি ওজনৰ হয় সঁচাকৈ খাই পেলাই খুবেই এই তৰমুজখিনি খাবলৈ খুবেই সুস্বাদু খাই পেলাই ভাল লাগিছে আৰু মিঠা যথেষ্ট মিঠা এটা পটল এইটো এই তৰমুজটো হৈছে পটল এইটো পটল তৰমুজ বুলি কয় ব্লেক কালাৰ ব্লেক কালাৰ আৰু এইটো অলপ কালাৰটো বেলেগ সাপৰ নিচিনা ন সাপৰ নিচিনা 52 ৰেজৱান দুইটা ভাল লাগিছে খাই তাৰমানে নহয় তাৰমানে কি হৈছে
এই তৰমুজটো ৰেজৱানটো সেইটো এইটো এইটো ৰেজৱানটো যিটো এইটো খাই ন? আছে ৰেজৱান আৰু আচ্ছা। 52 যেটো 52 এই 52 আৰু হয়। এটা হ'ল পটল এটা পটল 52 আৰু সেইটো হ'ল পটল 52 টো ঘূৰণীয়া বলৰ নিচিনা ফুটবল বলৰ নিচিনা এইটো ঘূৰণীয়া আৰু পটল পটল তৰমুজ যিটো অলপ দীঘল আৰু পটল আকৃতিৰ আৰু এইটো হৈছে ৰেজৱান এইটো আন এটা খেতি চাওক তৰমুজ কেনেকৈ লাগি আছে এটা তৰমুজ প্ৰায় 3 পৰা 4 কেজি ওজনৰ তৰমুজ আৰু চাচা এই তৰমুজটোৰ নাম কি আছিলে এইটো তৰমুজৰ নাম কি আছিলে এইটো 52 বুলি কয় এইটো তৰমুজৰ নাম 52 বুলি কয় আৰু সেইফালে ৰেজৱান তৰমুজ আছে সেই আগৰ যিকেইটা সেইটো কালাৰটো বেলেগ আৰু 52 যিটো আছে এইটো ক'লা কালাৰটো হৈছে ক'লা ব্লেক কালাৰ আৰু এয়া তৰমুজ আজি সঁচাকৈ ভাল লাগিছে আহি এই খেতিটোৰ পৰা আজি কেইবা কুইণ্টেল তৰমুজ আজি উঠাইছে এয়া ট্ৰেক্টৰত তেওঁলোকে লোড কৰিছে আৰু এয়া লৈ যাব চাচা এয়া তৰমুজ ক'ত যাব বেপাৰীয়ে কইবেন নে জানতাছি না সঠিক চাচা গম পোৱা নাই বেপাৰী আহিছিলে বেপাৰী উঠাইছে আৰু উঠাই পেলাই লৈ গৈ আছে ইয়াৰ তৰমুজ আমি বজাৰত পাওঁ বজাৰত উপলব্ধ যিকেইটা তৰমুজ আপোনালোকে দেখিবলৈ পায় সেয়া তৰমুজ এইবিলাক আমি অলপ এই খেতিটোৰ ভিতৰ ভাগলৈ যাওঁ আৰু আপোনালোকে এই খেতিটোৰ ভিতৰ ভাগটো চাই আপোনালোকৰ মনটো উৎফুল্লিত হৈ পৰিব কাৰণটো হৈছে চাওক অৱস্থা চাওক কেৱল তৰমুজ আৰু তৰমুজ ছাৰ এইবিলাক এটা তৰমুজৰ ওজন হয়তো 6 কেজিলৈকে হ'ব নহয় 10 কেজি হৈ যা কোনো ডাঙৰ কথা নহয় কোনোবা তৰমুজ আকৌ 6 কেজি ওজনৰো হয় হৈ যা কিন্তু এটা কথা আমি যিমানবিলাক খেতি চাইছোঁ ছাৰ এই খেতিখনত আহি অলপ বেলেগ অনুভৱ হৈছে হয় হয়নে হয় নিশ্চয় চাওকচোন অৱস্থাটো চাওক চাইছে কিমান তৰমুজ লাগি আছে প্ৰতিটো গছতেই 5টা 6টাকৈ তৰমুজ লাগি আছে আৰু লাগিয়ে আছে আমি যিমানেই যাম সিমানকে গণগণকৈ পাম হয় আমি যিমানেই যাম আগফাললৈ সন্মুখলৈ যিমানখিনি যাম সিমান আমি গণগণকৈ দেখিবলৈ পাম চাচা এইটো হেৰি নেকি লাষ্ট ছিজন নেকি লাষ্ট সিজনই হয় এটা তরমুজের লাস্ট সিজন আর একটা আছে সেটা বেলেগ সেটা এবাৰ যে তৰমুজখিনি আমি দেখিবলৈ পাইছোঁ এই তৰমুজখিনি উঠাৰ পিছত ইয়াত আৰু তৰমুজ নহয় হব যত্ন করলে হব খার যত্ন কৰিব লাগিব ন যত্ন কৰিলে আকৌ মানে এনেকুৱা তৰমুজ হ'ব ন আমাৰ তৰমুজ খেতি এইজনৰ মালিক ন হয় তেখেত আহিছে মানে আমি যিমানখিনি খেতি দেখিছোঁ আমি লাষ্ট পৰ্যায়ত আহি পাইছোঁ এইটো একেবাৰে শেষৰ খেতি আৰু এই শেষৰ খেতিটোতে আহি কিন্তু মোৰ মনটো একেবাৰে উৎফুল্লিত হৈছে ইয়াৰ একমাত্ৰ কাৰণ আমি দেখিবলৈ পাইছোঁ বেলেগ খেতিতকৈ ইয়াৰ খেতিটো অলপ ব্যতিক্ৰম প্ৰতিটো তৰমুজে প্ৰায় 5ৰ পৰা 6 কেজি ওজনৰ আৰু এনেকুৱা এটা গছ নাই যিটো গছত 5ৰ পৰা 6টা তৰমুজ নাই আৰু আজি বেপাৰীও আহিছে আজি মই তেওঁৰ পৰা অলপ জানিব বিচাৰিম যে ইমান দিন কষ্ট কৰাৰ পিছত আজি তেওঁৰ খেতিৰ পৰা তৰমুজ উঠাই বেপাৰীক বিক্ৰী কৰিব পাৰিছে তেওঁৰ মনত কেনেকুৱা আনন্দ লাগিছে দাদা আজি আপোনালোকৰ মই ওচৰতে বাৰু মোৰ ঘৰটো ইয়াতেই ইয়াতে আহিছিলোঁ মানে আপোনালোকক দেখিবলৈ পাওঁ যে ৰাতিপুৱা সদায় আহে আকৌ আবেলি যায় গতিকে আপোনালোকৰ যি এটা যাত্ৰা এই যাত্ৰাটোৰ বিষয়ে আপোনালোকে কি ক'ব তৰমুজ খেতি যাত্ৰাক লৈ আজিতো আমি 6 মাহ কষ্ট কৰি আজি ইমান জাগাত আহিছোঁ আৰু পিছত আজি খেতৰ মাল আজি প্ৰথম 5 উঠাইছোঁ উঠাই কিনে আজি বেপাৰীক দি আছোঁ আজি মনটো অলপ ভাল লাগিছে ইমান দিন কষ্ট কৰি অলপ হেৰি পাইছোঁ তো লোকক আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ লোকে আমাৰ কাৰণে দোৱা কৰিব যে আমি আৰু এইবিলাক কৰি মানুহক দিবলৈ পাৰোঁ হয় নিশ্চয় আমিও আজি কেনেকুৱা এটা সৌভাগ্যৱান আমি আজি ইয়াত উপস্থিত হৈছোঁ আৰু খেতিয়কেও আজি খেতিৰ পৰা তৰমুজ উঠাই বিক্ৰী কৰিব পাৰিছে আৰু তেওঁৰ মনৰ কথা আমি জানিব পাৰিছোঁ আচলতে এই সময়টো এজন কৃষকৰ কাৰণে খুবেই এটা আনন্দৰ সময় আৰু আমি এই যে খেতিবিলাক যিমান কষ্ট কৰাৰ পিছত বেপাৰীসকলে তেওঁলোকক উপযুক্ত মূল্য নিদিয়ে কেতিয়াবা
গ্ৰাহকে উপযুক্ত মূল্য নিদিয়ে। গতিকে ইমান কষ্ট কৰাৰ পিছত যদি তেওঁলোকে উপযুক্ত মূল্য নাপায়, তেতিয়া এজন কৃষকৰ মনত কেনেকুৱা কষ্ট অনুভৱ হয়, সেয়া হয়তো এজন কৃষকে অনুভৱ কৰিব পাৰে। গতিকে ইমান দিন কষ্ট কৰাৰ পিছত এই কৃষক বন্ধুৱে আজি তেখেতে নিজৰ খেতিৰ পৰা তৰমুজ উঠাই বেপাৰত বিক্ৰী কৰিব পাৰিছে। আৰু আমি হয়তো প্ৰথম ভাগ্যৱান মানুহ, আমি আহি সেই খেতিৰ পৰা তৰমুজ খাব পাৰিছোঁ। আৰু খেতিয়কে নিজৰ আনন্দত, আমি ইয়াৰ অহাৰ বাবে আনন্দত তেওঁলোকে তৰমুজ উঠাই আমাক দিছে। আৰু তৰমুজ খেতি, এই যি তৰমুজ আপোনালোকে দেখিছে, এই তৰমুজখিনি খুব সুস্বাদু আৰু মিঠা। আমি 3টা জাতৰ তৰমুজ তেওঁলোকে খেতি কৰিছে। এটা হৈছে 52, আৰু এটা কি হৈছিলে, আৰু এটা কি বুলি কৈছিলে তৰমুজৰ নাম চাচা? এটা 52 আছিলে, এটা আছিল ৰেজৱান, আৰু এটা হৈছে পটল। 3টা জাতি খেতি তেওঁলোকে কৰিছে। আজি চাগে গোটেই প্ৰকাৰৰ তৰমুজ উঠিছে চাগে। ইয়াৰ হৈছে ট্ৰাকত তেওঁলোকে লোড কৰিছে, আৰু বেপাৰীয়ে ইয়াৰ পৰা এই তৰমুজখিনি লৈ যাব। আৰু ক'লৈ লৈ যায় সেয়া হয়তো তেওঁলোকে নাজানে। বেপাৰীয়ে ইয়াৰ পৰা কিনিব লাগে, কিনিছে, আৰু তেওঁলোকে বিক্ৰী কৰিব লাগে, কৰিছে। তো বেপাৰীয়ে ক'ত নিব, কি কৰিব তেওঁলোকে নাজানে। আমি যিখন খেতিত উপস্থিত হৈছোঁ, তাত 2জন মানুহৰ কথা উল্লেখ কৰিব লাগিব। এইজন এজন ব্যক্তি, আৰু আগত যিজনৰ এইজন হৈছে এজন ব্যক্তি, আৰু সেইফালে সেইজন ব্যক্তি। 2জন ব্যক্তিয়ে মিলি এই গোটেই খেতিটো কৰিছে। আৰু আজি তেওঁলোকে এই খেতিটোৰ পৰা তৰমুজ উঠাই বেপাৰীক বিক্ৰী কৰিব পাৰিছে। আমি দাদাৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম। এয়া হৈছে আমাৰ কৃষক বন্ধু। তেওঁলোকৰ প্ৰচেষ্টাতেই আমাৰ বজাৰত যি তৰমুজ উপলব্ধ হয়, সেয়া তৰমুজ আমি কিনি খাবলৈ পাওঁ। দাদা, আপোনালোকে ইমান দিন কষ্ট কৰাৰ পিছত আজি তৰমুজ উঠাই বেপাৰীক বিক্ৰী কৰিছে, অনুভৱ কেনেকুৱা? ভাল লাগিছে আজি ইমান দিন কষ্ট কৰি যিটো মানে ফল পাইছোঁ, তাৰ কাৰণে মানে কি খুবেই মানে কি মানে সুখী বুলি মানে আৰু নিজে মানে কি হেৰি কৰিম। আচ্ছা, যি আপোনালোকৰ খেতিটো কৰোঁতে যিমানখিনি খৰচা হৈছে, ইয়াৰ উপযুক্ত মূল্য আপোনালোকে পাই আছেনে? পাইছোঁ। আচ্ছা, ৰাতি ইয়াতে থাকে নেকি? থাকোঁ মানে কি ৰাতি থাকিব লাগে, নহ'লে মানে কি অলপ মানে এই ল'ৰাবিলাক 4-5টা ল'ৰা আহি মানে অলপ মানে দিগদাৰ কৰে যে, সেইটো কাৰণে অলপ মানে অসুবিধা কৰাৰ কাৰণে মানে থাকিব লাগে আৰু মানে। আচ্ছা, ঠিকে আছে বাৰু। তেওঁলোকৰ কষ্টক আমি সন্মান জনাইছোঁ, আৰু এনেদৰেই তেওঁলোকে আগলৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। দাদা আৰু 2টা তৰমুজ আমাৰ কাৰণে উঠাই আনিছে। তৰমুজ মই দাদাৰ পৰা আৰু এটা বস্তু মই আজি জানিম। তৰমুজ খেতি কৰাৰ পদ্ধতিটো কেনেকৈ, আপোনালোকে কেনেকৈ লগাই, কি কথা অলপ বুজাই কওকচোন। পদ্ধতিটো মানে কি আপোনাৰ মানে প্ৰথমতে মানে কি এইটো আপোনাৰ যিটো জৈৱিক সাৰ আছে যে, জৈৱিক সাৰ দি প্ৰথমতে মানে যেতিয়া আমি মানে গুটিটো ৰুওঁতে মানে কি আপোনাৰ মানে কি গাঁত এনেকুৱা মানে এটা গাঁত খান্দিব লাগে, মানে কি 3 ফুট, 2.5 ফুট, 3.5 ফুট এনেকুৱা এটা গাঁত কৰিব লাগে। সেইটো মানে কি আপোনাৰ জৈৱিক সাৰ দি মানে কি এইটো ভৰি মানে কি আপোনাৰ অলপখিনি খালী ৰাখিব লাগে। এইখিনি মানে খালী বালুৰে ভৰিব লাগে। ভৰি পেলাই এই তাত মানে কি গুটিটো ৰুব লাগে। ৰুলে তেতিয়াহে মানে কি গাছটো মানে কি গজে। আৰু যদি মানে কি ডাইৰেক্ট যদি জৈৱিক সাৰত যদি মানে কি গুটিটো পৰে, তেনেহ'লে মানে আপোনাৰ সেইটো মানে কি গছটো মানে কি হয় মানে কি গজিব, গজাৰ পিছত মানে কি এইটো মৰি যাব। সেইটো কাৰণে মানে কি যাতে সাৰটো নাপায়, সেই মানে যেতিয়া মানে আপোনাৰ গজিব, গজাৰ পিছত ধৰক কেইদিনমান পিছত যায় শিপাডাল যিটো আছে, সেইটো যে মানে সাৰটো যেতিয়া পাব, তেতিয়া মানে কি তাৰ লাহে লাহে পিকআপটো বাঢ়ি থাকিব। তাৰপিছত আপোনাৰ মানে কি আকৌ মানে কি গাঁত খান্দিব লাগে। গাঁত খান্দি পেলাই আপোনাৰ যেতিয়া মানে কি আপোনাৰ ধৰক মানে কি 1 মাহমান হৈ যায়, তেতিয়া আকৌ মানে কি 1 ফুটকৈ মানে কি তাৰ চাৰিওফালে মানে এটা ৰাউণ্ডকৈ গাঁত খান্দিব লাগে। খান্দি পেলাই তাত মানে আকৌ মানে জৈৱিক সাৰ কিবা মানে কি সাৰ চাৰ দি পেলাই মানে কি আপোনাৰ গাঁতটো মানে ভৰিব লাগে। ভৰি পেলাই চাৰিৰ নিচিনা এটাকে বনাব লাগে, যেনেকৈ দেখিছেনে বনাইছোঁ যে, এনেকৈ ভৰাই তাৰপিছত তাত মানে পানী দিব লাগে। মানে 6 মাহ কষ্ট কৰিব লগা হয়, আৰু 6 মাহৰ অন্তত আৰু এনেকৈ হয়। এনেকুৱা হয়। এইটো আৰু ডাঙৰ হ'ব। এইটোতো ডাঙৰ হোৱাই নাই। আপোনাৰ মানে কি 4 কেজি, 5 কেজি, 7 কেজি, 8 কেজি, 10 কেজি এনেকৈ হয় এটা তৰমুজ। ঠিক আছে, তো কেতিয়া দাদা তৰমুজটো উঠাই আনিছে, আমি খাম। এইটো পটল বুলি কয়। এইটো মানে কি বহুত টেষ্টি মাল। আপুনি খালে তেতিয়া গম পাব যে নাই কি খালোঁ। না, আমি খাইছোঁ, আগতে খাইছোঁ, ভাল লাগিছে। এইটো খাব আপুনি। আচ্ছা, ঠিক আছে, কাটি আছোঁ।
তেওঁলোকৰ কষ্টক আমি সন্মান জনাইছোঁ আৰু এনেদৰেই তেওঁলোকে আগলৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাই মই আজি মোৰ ভিডিঅ'টো ইয়াতেই মই মোৰ ছাৰৰ সৈতে আজি এই ঠাইখনৰ পৰা আৰু মোৰ ইফালে কিন্তু হুজুৰ আছে, হুজুৰ পিছফালৰ পৰা চাই আছে। সঁচাকৈ বহুত ভাল লাগিছে আজি। আজি কিন্তু এটা কথা, এই ঠাইখনত আহি এটা অনুভৱ কৰিব পাৰিছোঁ যে এজন কৃষকে খেতিত বস্তু এটা লগাই তাৰ পৰা উৎপন্ন কৰি বজাৰত বিক্ৰী কৰালৈকে কিমান কষ্ট যে কৰিব লগা হয় সেয়া কিন্তু আজি ইয়াত আহি মই নিজে অনুভৱ কৰিব পাৰিছোঁ। আৰু তেওঁলোকে যে ইমান দিন কষ্ট কৰাৰ পিছত খেতিৰ পৰা বস্তু এটা উঠাই পেলাই বেপাৰী বিক্ৰী কৰা যি আনন্দ, সেই আনন্দৰ কথাখিনি আজি তেওঁলোকৰ মনৰ পৰা মই শুনিব পাৰিছোঁ আৰু নিজ হাতেৰে এই খেতিৰ পৰা তৰমুজ খায়ো মই কিন্তু যথেষ্ট তৃপ্তি পাইছোঁ। আৰু আমি চাচাই কিন্তু আমাক চাচা আপোনাক ধন্যবাদ জনাইছোঁ। আমি আপোনালোকে বেয়া নাপাব, বেয়া পাইছে নেকি? বেয়া নাপাব, বেয়া নাপাব মানে আমি গৌৰৱ অনুভৱ কৰি আছোঁ। আমি ইয়াত আহি চাব পাৰিছোঁ যে আপোনালোকে কিমান কষ্ট কৰে, কষ্টটা আমি চাব পাৰিছোঁ। আমি ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যিমান পাৰে তেওঁলোকক উপযুক্ত মূল্য দিবলৈ চেষ্টা কৰিব। বজাৰত আপোনালোকে দৰ দাম নকৰিব। ইয়াতে আমি ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ। আমি 3জন শিক্ষক একেলগে আহিছিলোঁ, আহি পেলাই আমি ভিডিঅ'টো কৰিছোঁ আৰু আমাৰ ডিমক প্ৰডাকশ্যনটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।